অনাঅসমীয়াৰ যি ব্যৱহাৰে মনত আঘাত দিছিল জুবিন গাৰ্গক জানিলে চকু পানী ওলাব আপোনাৰো। অসমীয়াৰ অমূল্য ৰতন হিয়াৰ আমুঠো জুবিন গাৰ্গে কায়িকভাৱে পৃথিৱী এৰাৰ প্ৰায় এটা বছৰে সম্পূৰ্ণ হ'ব। তেওঁ আজিও আছে অসমীয়াৰ মনে প্ৰাণে। তেওঁক পাহৰাৰ সাধ্য হয়তো কাৰো নাই আৰু কেতিয়াও নহয়। কিন্তু সেই মৰমৰ সেই হিয়াৰ আমুঠোক লৈ অসমৰ বাহিৰৰ কিছুমান মানুহৰ কথাবোৰ আছিল খুবেই অসহনীয়, অসহ্যকৰ। জুবিন গাৰ্গৰ মৃত্যুত যেতিয়া গোটেই অসমখনেই নিস্তেজ হৈ পৰিছিল, দোকান পোহাৰ, স্কুল কলেজ সকলো বন্ধ হৈছিল। ল'ৰা ছোৱালী, বোৱাৰী, বুঢ়া বুঢ়ী সকলো মানুহে জুবিনদাৰ শেষ যাত্ৰাত এবাৰ লগ পাবলৈ ঘৰৰ পৰা ওলাই আহিছিল। ঠিক তেতিয়াই কিছুমানে ছ'চিয়েল মিডিয়াত লিখিছিল, তেওঁ কোন হয়? তেওঁ কেতকৈ বেছি ফেমাছ নেকি? উত্তৰত কিছুমানে লিখিছিল, ইয়া আলি গানৰ ছিংগাৰ তেওঁ। কিন্তু দুখ লগা বিষয়টো হ'ল তেওঁলোকে জুবিন গাৰ্গ জীয়াই থাকোঁতে গমেই নাপালে তেওঁ কোন আছিল। তেওঁ প্ৰায় 40টা ভাষাত প্ৰায় 40,000 গান আমাক দি গৈছে। তেওঁ আছিল মানৱ দৰদী, তেওঁ আছিল প্ৰকৃতিপ্ৰেমী, যি জুবিন গাৰ্গৰ মৃত্যুৰ পিছতহে অনাঅসমীয়াই গম পালে। তেওঁলোকে চিনি পালে কোন আছিল এই বিশাল মনৰ অধিকাৰী। কিন্তু সেয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছতহে। সঁচায়ে জুবিন দা নোহোৱাকে সকলো খালী। তেওঁ ঘূৰাই পোৱাটো সকলো অসমীয়াৰ যেন মনৰ কামনা, যিটো কেতিয়াও সম্ভৱ নহয়। পিছে ভিডিঅ'টো কেনে পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।